চাওকচোন এটি সুন্দৰ কণ্ঠক অপমান কৰে কৰিশ্মা নাথে পৰ জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা এই কণ্ঠক অপমান কৰে কৰিশ্মা নাথে বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠৰ এটি সুন্দৰ গীতক তেওঁ নিজৰ হিচাপত মা মছলা সানি ফ্ৰাই কৰে নিজৰ হিচাপত কিয়নো ভুল নুবুজিব ক'বলৈ বাধ্য হৈছোঁ চাওক কি সুন্দৰ কণ্ঠক অপমান কৰিশ্মা নাথে কি ক'ব বিচাৰিছে সমাজক কৰিশ্মা নাথে কি সুন্দৰ কণ্ঠক নিজৰ হিচাপে মা মছলা সানি দি নিজৰ হিচাপে ফ্ৰাই কৰিলে ভুল নুবুজিব গীতটি শুনক আৰু কৰিশ্মা নাথৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে থানাই থানাই এজাহাৰ দাখিল কৰা হৈছে তথাপিও গীতটি এই জনমৰ কুকুম মালা